তহঁতবিলাকৰ ঘিউৱে নাই দিমাগত। কি বাৰু ভগৱানে কি বস্তু দি কেনে জন্ম দিছে, সি একো নাজানো চাজানো। কি কৰিম বাৰু মই? মুক্ত খালি মুক্ত লাগে। কি বাৰু এই বাচ্চাবিলাকৰ লগত ফচি গ'লো। পঢ়াওঁতে একদম জ্ঞানী নহয়, মূৰ্খ থাকে। এটাহে ইমান জ্ঞানী হয়। এই দুটা ল'ৰাবিলাকৰ লগতে সদায় এৰিয়ে থাকিব লাগে। তাত আজি গান্ধীজীৰ ৰিচাইটেশ্যনৰ টেষ্ট আছিলে। কোনে দিব মই জানো। তুমি ক'বা, কোৱা গান্ধীজীৰ ওপৰত কিবা লেখ শুনাও। ঠিক আছে ছাৰ, মই শুনাইছো। গান্ধীজীৰ জন্ম 1896 হৈছিল। ছাৰ জন্ম হোৱাৰ 4 বছৰ পাছত সি গান গাবলৈ হৈছিলে। ৰঘুপতি ৰাজবল ৰাজাৰাম পতিত পাৱন সীতাৰাম, ৰঘুপতি ৰাজবল ৰাজাৰাম, ৰঘুপতি ৰাজবল ৰাজাৰাম। তেতিয়া সি বহুত ভাল ফেমাছ হৈ গৈছিলে। কিন্তু ডাঙৰ হওঁতে হওঁতে সি ভয় অকণমানকে কৰিছে। তাৰ মাকে কৈছে, তুমি শিকি যাব জানা, হনুমান চালিচা পথটো পঢ়িবা, মানে পাঠটো পঢ়িবলৈ কৈছিলে যে একদম সেনেকৈ গাবলৈ কৈ থাকে। যেনেকে জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপি গুণ গুণ সাগৰ, ৰামদূত বল নিধন अंजनी पुत्र मात बल भाम, महावीर विक्रम बजरंगी, सुविते पवन सुना सुतेज, कानन कुंडन कुंचित केस, रामदूत अंजनी पुत्र मात बल भाम, महावीर विक्रम बजरंगी, सुविते पवन सुना सुतेज, कानन कुंडन कुंचित केस, जय हनुमान ज्ञान गुण सागर। সেনেকে কৰোঁতে কৰোঁতে বহুত ফেমাছ ভগৱানৰ গানতো পাই গ'ল। এনেকে বহুত গান গাইছিলে, একদম ৰঘুপতি ৰাজবল, এনেকে বহুত আছিলে কিচমকে গান। তেতিয়া এটা ফ্ৰেণ্ডে কৈছে, আই এম ইণ্টাৰভিউ। ইয়েছ চিয়'ৰ। সেনেকে তাৰ ইণ্টাৰভিউ লওঁতে বহুত ফেমাছ হৈছে। কিমান দেশতো ফেমাছ হৈছে, কাণ্ট্ৰিটো ফেমাছ হৈছে, কিমান পৃথিৱীতে ফেমাছ হৈছে, আৰু এলিয়েনৰো জেগাটো ফেমাছ হৈ গৈছে বহুত দুনিয়াটো। ভগৱানেও মানে যমলোকতো ফেমাছ হৈ গৈছে, আৰু স্বৰ্গতো ফেমাছ হৈ গৈছে। কিমান দেশত আৰু কাণ্ট্ৰিজ সেইবিলাক ভিলেজেছত ফেমাছ হৈ গৈছে। কোনে নাজানে বুলি ধৰক বুলি ভাবিবা। একদম যোনেও জন্ম হৈছে সেইবিলাকেতো আগতে মনত থৈ দিব। যোনে এতিয়া জন্ম হৈছে বাচ্চাটো, গম পাইছে, পেটৰ পৰা জন্ম হ'লেও গম পায় সেইবিলাকে। মানে আপোনাৰ নিচিনাকে জানা এই যে কমজুৰি মানুহ নহয়, সি এদিন আজাদীটো পুৱাই কেনে এৰিছে। ইংৰাজী মানুহবিলাকৰ পৰা মানে যুঁজিছে, ইমান ভালকে যুঁজিছে যে ভালকে ইংৰাজী মানুহবিলাকে মৰম দিছে তাক। বহুত ভালকে মৰম দিছে, গাটো লেটিয়াই মৰম দিছে যে হাঁহিয়ে উঠি যায় মোৰ, কেনেকুৱা লাগি যায় একদম। এতিয়া কাহিনীটো খতম হ'ল। সি আগতে ফেমাছ হৈ গৈছে তোমাৰ কথাটো শুনি কেনে। চাই ভাল পাইছে নাজানো। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কেনে? ভাল লাগিছে তো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, আৰু লগত থকা নটিফিকেশ্যনৰ থকা বেল আইকনটো জৰুৰ দবাব। তেতিয়া লেটেষ্ট ভিডিঅ'বিলাক পাব, নহ'লে কেনেকৈ পাব? আহক এটা নতুন ফোনলৈ, তেতিয়া হাঁহি ফুটি থাকিব। বাই, হাঁহি ফুটি থাকিব। বাই, এটা নতুন ফোনলৈ আহক।